আজি যোৰহাট জিলাৰ প্ৰেছ ক্লাবত অসম ৰাজ্যিক অবিচি সংঘৰ এখনি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে অসম ৰাজ্যিক অবিচি সংঘৰ সভাপতি শ্ৰীযুত হেমেন শইকীয়া, সম্পাদক ৰেপ সন্দিকৈ, যোৰহাট জিলাৰ অবিচি সংঘৰ সভাপতি পুলিন ফুকন, সম্পাদক ৰাজীৱ গগৈ দেৱৰ লগতে বহুকেইজন বিশিষ্ট গণ্যমান্য ব্যক্তি। অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাৰতীয় সংবিধান প্ৰদত্ত ন্যায্যপ্ৰাপ্য আদায়ৰ স্বাৰ্থত আৰু কল্যাণাৰ্থে অসম ৰাজ্যিক অবিচি সংঘই জন্মৰ পৰাই ৰাইজৰ কাম কৰি আছে। আজি এই সভাখনত ৰাজ্যিক সভাপতি হেমেন শইকীয়া, সম্পাদক ৰেপ সন্দিকৈ দেৱকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট গণ্যমান্য ব্যক্তিয়ে অসমত বাস কৰা ৩১টা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ যোগেদি আইনগতভাৱে আগবঢ়াব লগা সুবিধাসমূহ কেনেদৰে গ্ৰহণ কৰিব পাৰি, লগতে অবিচি সংঘৰ লক্ষ্য উদ্দেশ্য কি, ইয়াৰ বিষয়ে বহুকেইজন লোকে অৱগত কৰি ভাষণ প্ৰদান কৰে। উক্ত সভাৰ পিছতে এখনি সংবাদমেল অনুষ্ঠিত কৰা হয় যোৰহাটৰ প্ৰেছ ক্লাবত। নিউজ ডেস্ক ৰিপৰ্ট IND 365। আমাৰ আজি যোৰহাটত প্ৰেছ ক্লাবত আমাৰ আজি পঞ্চমবাৰৰ কাৰণে কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ল। বাকীকেইখন কাৰ্যনিৰ্বাহক আমাৰ যোৰহাট, তিতাবৰ, ৰহা ইত্যাদি স্থানত হৈছিলে, কিন্তু পঞ্চমবাৰৰ কাৰণে আমি যোৰহাটত এইখন অনুষ্ঠিত কৰিলোঁ। ইয়াতে আমাৰ কেইটামান আজি ডাঙৰ কাম হ'ল। প্ৰথম কথা হ'ল কি, আমাৰ যিখন বাইল বনাইছিলোঁ অসম ৰাজ্যিক অবিচি সংঘৰ কাৰণে, সেই বাইলখন আজি আমি পূৰ্ণাংগ পোৱাত হ'ল আৰু দুই এটা সামান্য সংশোধন কৰি তাক একচেপ্ট কৰা হৈছে। দ্বিতীয়তে আমাৰ যিকেইখন জিলা হৈছে আৰু যিখন কৰিবলৈ বাকী আছে সেই সম্পৰ্কে আমাৰ আজি আলোচনা হৈছে আৰু প্লাছ পুঁজি সংগ্ৰহৰ কাৰণে আমাৰ এটা আলোচনা হৈছে। লগতে আমি এখন ৰাজ্যিক অধিৱেশন পাতিম বুলি ঠিক কৰিছোঁ। এখন জেগাটো এতিয়া ঠিক হোৱা নাই। এই ৰাজ্যিক অধিৱেশনখনত আমি 5টা চিট আমি লোকসভাৰ কাৰণে আমি বিচাৰি OBCৰ কাৰণে। সেইকেইটা হ'ল আমাৰ ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, নগাঁও আৰু তেজপুৰ। এইকেইটা আমি লোকসভা সমষ্টি বিচাৰিম বুলি ভাবিছোঁ। আৰু 26 চনত যি বিধানসভাৰ ইলেকশ্যন হ'ব, তাত আমি 56টা চিট OBCৰ কাৰণে আমি বিচাৰিম আৰু তেওঁলোকৰ হৈ আমি আমাৰ মনোনীত প্ৰাৰ্থী দিবৰ কাৰণে আমি প্ৰত্যেকটো দলকে আমি অনুৰোধ জনাম আৰু তেওঁলোকৰ হৈ আমি প্ৰচাৰ ইত্যাদি কাৰ্যত আমি ভাগ ল'ম। গতিকে আমাৰ OBC কাম কৰিব পৰা মানুহ যাতে জয়ী হ'ব পাৰে, তাৰ কাৰণে আমি যিমান দূৰৰ সিমান প্ৰচেষ্টা চলাম আৰু আমাৰ লগত আমাৰ সাংবাদিক বন্ধুসকলক লগত ল'ম আৰু তেওঁলোকক লগত লৈ আমি প্ৰত্যেকটো সমষ্টি গাঁৱে ভূঞে গৈ পেলাই প্ৰচাৰ চলাম বুলি ঠিক কৰিছোঁ। আৰু আমাৰ যিকেইটা আমাৰ পুৰণা যিকেইটা সমস্যা আছে, আমি ভাৰত চৰকাৰৰ লগত এইখিনি বিষয়ে বহুতবাৰ আলোচনা কৰিছোঁ। যেনেকৈ ক্ৰিমিনেল ছিষ্টেমটো আমি উঠাই দিব কৈছোঁ, যি বস্তুটো SC আৰু ST কাৰণে নাই, অকল OBC ক্ষেত্ৰত আছে। গতিকে সেই ছিষ্টেমটো আমি উঠাই দিবৰ কাৰণে আমি হেৰি কৰিছোঁ। জাতিভিত্তিক জনগণনা কৰিবৰ কাৰণে আমি ডিমাণ্ড কৰি আছোঁ। চৰকাৰে এতিয়াও সেই বস্তু মানি হোৱা নাই। তাৰোপৰি আমি OBCৰ কাৰণে ছেপাৰেট মিনিষ্ট্ৰী বিচাৰিছোঁ। আজি ইমান বছৰে OBCৰ ছেপাৰেট মিনিষ্ট্ৰী নাই। আমাৰ ছ'চিয়েল ৱেলফেয়াৰ WPTCৰ যিজন মন্ত্ৰী দিয়ে সেইজন জেনেৰেলি ট্ৰাইবেল জনজাতিসকলৰ মাজৰ পৰাই নিৰ্বাচন কৰি দিয়ে। আমাৰ OBC সম্প্ৰদায়টো আমি ছেপাৰেট বিচাৰি আছোঁ। সেইটো আজিলৈকে হোৱা নাই। সেইটো আমাৰ ডিমাণ্ড আছে। 27% আমাৰ শিক্ষাৰ ক্ষেত্ৰত আজিলৈকে হোৱা নাই। মাজে মাজে চৰকাৰে 6 জনগোষ্ঠীক ST দিব নোৱাৰি পেলাই তেওঁলোকৰ কাৰণে 5টা 6টা 8টা এনেকৈ চিট বঢ়াই দিয়ে। সেইটো চিট 6টা জনগোষ্ঠীয়ে পালে, বাকী 25টাই তাৰ ভাগ নাপায়। সেইকাৰণে আমাৰ এটা ডিমাণ্ড থাকে, যি দিয়ে আমাৰ সকলোকে দিয়ক, 31টা জনগোষ্ঠীক দিয়ক। আমাৰ সেইটো আমাৰ ডিমাণ্ড আছে। আৰু চৰকাৰে শিক্ষা ক্ষেত্ৰত 27% কৰিব লাগে, সেইটো এতিয়াও কৰা নাই। এতিয়া কিছুদিনৰ আগতে চৰকাৰে কৰোঁ বুলি ক'লে, কিন্তু তাৰ আপোনাৰ ৰাজপত্ৰিকাত তাৰ গেজেট নটিফিকেশ্যন নোলালে, আকৌ হাইকোৰ্টত সেইটো বন্ধ কৰি দিলে। ইত্যাদিবিলাক কাৰণত খেলি মেলি দেখিছোঁ আমি। গতিকে সেইবিলাক যাতে ন্যায়াধীশে কৰে, সেইটো আমাৰ চৰকাৰৰ ওচৰত দাবী জনায়। মূল দাবী হিচাপে ধন্যবাদ। সেইটো আমাৰ অসমত
হ'ব লাগে। আৰু বাকী কিছু কিছু ৰাজ্যত জাতিগত চেঞ্চাছ হৈছে আৰু আমি ভাবোঁ যে আমাৰ অসমতো এই জাতিগত চেঞ্চাছ হ'ব লাগে। তেতিয়াই আমি জনপ্ৰতিনিধিত্বৰ কাৰণে MLA হওক বা MP হওক সেইসকলক ডিমাণ্ড কৰিবৰ কাৰণে সেই সমষ্টিবোৰত আমি সুবিধা হয়। সেইটো এটা আমাৰ সিদ্ধান্ত আছিলে। আৰু ৰাজ্যিক যিখন অভিৱৰ্তন সেই অভিৱৰ্তনখন আমাৰ পৰাপক্ষত আমাৰ অনানুষ্ঠানিকভাৱে হ'লেও ডিব্ৰুগড়তে হোৱা সম্ভাৱনাই প্ৰচুৰ হৈছে। আৰু এই অভিৱৰ্তনলৈ আমি সমূহ অভিবাসী ৰাইজক এই মঞ্চৰ পৰাই আমন্ত্ৰণ জনাবলৈ যাম। প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাৰতীয় সংবিধান প্ৰদত্ত ন্যায্যপ্ৰাপ্য আদালত কাৰ্যনিৰ্বাহক সভাত আমি জুৰহতীয়া হিচাপে আপোনাক আদৰিবলৈ পাই ধন্য মানিছোঁ আৰু অতীতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমাৰ জাতীয় জীৱনৰ অন্যান্য পিছপাচনিৰ পৰিচয়ৰ বেদীত কৰ্মাঞ্জলি আগবঢ়োৱা আপোনালৈ নিবিছোঁ আমাৰ হৃদয় ভৰা অভিনন্দন, আস্থা আৰু বিশ্বাসেৰে আদৰ সম্ভাৱনা। পৰম আলোকময়ক প্ৰতিষ্ঠিত কৰি প্ৰাৰ্থনা জনাইছোঁ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন আপোনাৰ সহাচল হওক। সেৱাৰে ডক্টৰ অনিল কুমাৰ শইকীয়া, দীপক সন্দিকৈ, বিতুল গগৈ, মীনাক্ষী শইকীয়া, শৰৎকুমাৰ গগৈ, দীপাঞ্জলি বৰুৱা, পুলিন ফুকন সভাপতি, ৰাজীৱ গগৈ সাধাৰণ সম্পাদক, যোৰহাট জিলা অফিচীয় সংঘ, শেখাধৰ বৰুৱা, অৰূপ বৰা সভাপতি আৰু সম্পাদক, যোৰহাট জিলা অফিচীয় সংঘ, 1 অক্টোবৰ 2020। গঠন কৰি সেই উদ্দেশ্যে মই 11 তাৰিখে এখন 3 পেজৰ সংবিধানখন বনাই লৈছিলোঁ আৰু সেই সংবিধানৰ ভিত্তিতে আমি এই প্ৰথম যিখন আমাৰ কমিটি হৈছিলে সেইখন আমি কৰিছিলোঁ। তাৰপিছত আজি 15-20দিনমান মই লাগি মেলি এখন সংবিধান বনাইছোঁ আৰু সেই সংবিধানক ইয়াতে পূৰ্ণপাত কৰিম আৰু যদি তাতে যোগ বিয়োগ কৰিব লাগে আপোনালোকৰ পৰামৰ্শ আগবঢ়াব আৰু নহ'লে আমি এইখন বিষয়ে গ্ৰহণ কৰি জিলাসমূহৰ কমিটিবিলাক গঠন কি ধৰণে কৰে আমাৰ সভাত আজি আলোচনা কৰিব আৰু পুঁজি সংগ্ৰহৰ সম্পৰ্কত আলোচনা আগবঢ়াব আৰু তাত দাতা সদস্য আৰু আজীৱন সদস্য যিটো আছে সেইটো কেনেধৰণে কি কৰে সংবিধানত লিখা আছে